কবিতাৰ শিৰোনাম আতংক। সিহঁত আহিছিল এদিন এই বাটেদি, নিশাৰ এন্ধাৰৰ সুযোগ লৈ। দুৱাৰত খট খট শব্দ কৰি সিহঁতে মোৰ ভাইটোক কৰিছিল হৰণ। আইৰ বুকু সুদা কৰি থৈ ভাইটো ওলাই গৈছিল চিৰদিনলৈ। সিহঁত আহিছে আজি আকৌ বহুদিন বিৰতিৰ পাছত, বিচাৰি ৰাতিটোৰ বাবে আশ্ৰয়। মন গৈছে মোৰ সিহঁতক বহু কথাই চিঞৰি চিঞৰি সুধিব। যদিহে তহঁতে খোজ দেশ ৰাখিবলৈ, তেন্তে সমাজত কিয় সৃষ্টি কৰ আতংক? দেশ মাতৃৰ সকলো মচিবলৈ, হাজাৰ জননীৰ চকুত পোৱালি কিয় অশ্ৰুৰ নৈ? সমাজত তহঁতে সৃষ্টি কৰি আতংক, পাৰিবিনে সঁচাকৈ দেশ ৰাখিব? কিন্তু নোৱাৰো একোকে মই সুধিব সিহঁতক, কাৰণ মাৰণ অস্ত্ৰ হাতত আছে সিহঁতৰ। আকৌ সিহঁত উভতি গ'লগৈ হাবিৰ লুংলুঙীয়া বাটেৰে বহু দূৰলৈ।